লৈছো 3 নম্বৰ অংকটো 6x square minus 3 minus 7x যেহেতু আমাৰ 7x টো শেষত আছে ইয়াক আমি মাজত আনিব লাগিব আৰু 3 টোক আমি পিছত নিব লাগিব এটা লিখিম 6x square minus whole x minus 3 এটা 6 আৰু 3 পূৰণ কৰা 6 3 গুণ 18 9 2 গুণ 18 আৰু 9 ৰ পৰা 2 গলে কিমান থাকে 7 গতিকে 9 minus 2 কিমান পালো 7 6x square minus 9x minus a plus 2x minus 3 এতিয়া আমি কৰিম কি 6 আৰু 9 চাম কি কিমান কমন লব পাৰি 6 আৰু 9 ৰ কিমান লব পাৰি 3 গতিকে 3 কমন ললো 3 2 গুণে 6 3 3 গুণে 9 এই হলটোনি তুমি ইয়াতে লিখি দিয়া লিখি দি মাতা 2 1 গুণ 2 মিলি গল দুইটা হলো মিলি গল এতিয়া আমাৰ এই দুটা হল হল এতিয়া লিখিম ইমানৰ মান শূন্য হ'ব যেতিয়া ইমান ইকুৱেল 0 ইমান ইকুৱেল 0 ইয়াতে কৰিম কি x টো লিখিলো ইয়াতে 3 টো হৈ আছিল মাইনাস ইফালে গলে হ'ব প্লাস 2 টো হৈ আছিল পূৰণ ইফালে গলে হ'ব হৰণ ইয়াতে 1 টো হৈ আছিল প্লাস ইফালে গলে হ'ব মাইনাস 3 টো হৈ আছিল পূৰণ ইফালে গলে হ'ব হৰণ গতিকে শূন্য বৰ হল 3/2 আৰু -1/3 এতিয়া আমি তলখিনি ভালকৈ মনত দিব লাগিব শূন্য বৰৰ সমষ্টি যেটো সমষ্টি বুলি কৈছে গতিকে 3/2 আৰু -1/3 আমি প্লাস কৰিম এটা 3/2 আৰু কি হ'ব প্লাসে মাইনাসে -1/3 হ'ব 1/3 মই আগত তোমালোকক ভিডিঅত ভগ্নাংশৰ নিয়ম শিকাওতে কৈছিলো যে যদি তল দুটা বেলেগ থাকে এইটো আমাৰ 2 নম্বৰ নিয়মত পৰিব আৰু একে থাকিলে 1 নম্বৰ নিয়মত পৰে এতিয়া 3 2 গুণ কি হ'ব বুলি কৈছিলো 6 তাৰপিছত কি বুলি কম 2 পূৰণ দিম 3 ৰে 3 পূৰণ দিম 2 ৰে গতিকে 3 গুণে 9 2 1 গুণে কিমান হ'ল 2 9 2 গুণ কিমান থাকে 7 আৰু 6 আখত লিখিম -x ৰ সহগ আগৰ নিচিনাকৈ আৰু ইয়াত x স্কয়াৰৰ সহগ অংকটো হৈছে নে এটা আমি প্ৰমাণ কৰি চাম যেহেতু আমাৰ ইয়াতে 7 আছে তোমালোকে চোৱা x ৰ সহগ 7 আছে নে আছে আৰু ইয়াতে x স্কয়াৰৰ সহগ কিমান আছে 6 তাৰ মানে আমাৰ অংকটো শুদ্ধ হৈছে এইবাৰ আমি গুণফল উলিয়াম 3/2 * 1/3 কিমান হ'ব 3 3 কাটি দিয়া কাটি দিলে কিমান হ'ব -1/2 ইয়াতে লিখিম আমি ধ্ৰুবক মান আৰু ইয়াত লিখিম আমি x স্কয়াৰৰ সহগ এই অংকটো হৈছে নে এবাৰ প্ৰমাণ কৰি চাম আমি ইয়াত ওলাইছে -3 এটো যেটো ধ্ৰুবক ৰাখি ইয়াত কিমান আছে -3 আছে -3 আৰু ইয়াতে কিমান আছে আমাৰ 6 কাটা কাটি কৰা 3 1 গুণ 3 3 2 গুণ 6 কিমান ওলাইছে চোৱা -1/2 ওলাইছে চোৱা মিলি গল মানে আগতে আমি অংকটো কৰি লৈ ইয়াতে আমাৰ -x ৰ সহগ আৰু x স্কয়াৰৰ সহগ ইয়াত প্ৰমাণ কৰি চাব পাৰো অংকটো শুদ্ধ নে অশুদ্ধ -x ত আমাৰ 7 আছে ইয়াত 6 আছে গতিকে এটো শুদ্ধ আৰু ইয়াত আমি কাটা কাটি কৰোতে কিমান পালো -1/2 পালো হৈ গল এইবাৰ আমি 4 নম্বৰ অংকটো ললো এই অংকটো কিন্তু আগৰ নিচিনা নহয় যেহেতু ইয়াত আমাৰ দুটা সংখ্যা আছে এইটো আমাৰ উৎপাদক বিশ্লেষণ পদ্ধতি নহব গতিকে আমি কৰিম কি 4 আৰু কিমান আছে 8 ইয়াত আমি 4 আৰু এটা u কমন ললো এটো u এটো 4 4 1 গুণে 4 4 2 গুণে 8 কমন ললো 4 টো এটো কমন ললো এটা হল আমাৰ লিখিম আমি 4u স্কয়াৰ প্লাস 8u ৰ মান শূন্য হ'ব যেতিয়া 4u = 0 আৰু u + 2 = 0 এইটো বহুত ছাত্ৰ ছাত্ৰী ভুল কৰে তোমালোকে সদায় কথা কৈ অংক কৰিবা ইয়াতে 4টো কি হৈ আছে নিজকে সোধা ইয়াতে কি হৈ আছে অংকটো পূৰণ যেহেতু ইয়াত পূৰণ হৈ আছে ইফালে গলে কিমান হ'ব হৰণ হ'ব গতিকে ইউ 4 ৰে 0 হৰণ কৰিলে কিমান পাম 0 পাম ইয়াতে কৈ যোৱা যে ইয়াতে 2টো কি হৈ আছে প্লাস হৈ আছে এইফালে গলে কিমান হ'ব আমাৰ মাইনাস হ'ব প্লাস হলে মাইনাস হ'ব মাইনাস হলে প্লাস হ'ব আৰু ইয়াতে যদি পূৰণ হৈ থাকে তেতিয়া হলে আমাৰ কিমান হ'ব হৰণ হ'ব শূন্য বৰ হলে তেতিয়া শূন্য বৰ হল 0 আৰু -2 ইয়াত লিখিম শূন্য বৰৰ সমষ্টি 0 plus -2 0 plus -2 শূন্যৰ পৰা যদি 2 যায়
শূন্য -2 শূন্যৰ পৰা 2 যাবতো নোৱাৰে গতিকে আমাৰ ইয়াতে -2 ল'ব তলত এটা 1 দি লোৱা এতিয়া লেখা -xৰ হহগ আৰু তলত লেখা x স্কয়াৰৰ হহগ এবাৰ শূন্যবোৰৰ কি লিখিম গুণফল গুণফল মানে পূৰণ এই শূন্য দুটাক তোমালোকে পূৰণ কৰা 2 শূন্য গুণ কিমান ওলাল শূন্য তলত এটা তুমি 1 দি লোৱা ওপৰত লেখা ধ্ৰুৱক মান তলত লেখা x স্কয়াৰৰ হহগ এটা অংকটো হৈছে নে নাই আমি প্ৰমাণ কৰি চাম ইয়াতে দিছে -xৰ হহগ -xৰ হহগ কিমান ওলাইছে 2 ওলাইছে ইয়াতে কিমান আছে চোৱা 8 আছে গতিকে তুমি এটা 8 লিখি লোৱা আৰু x স্কয়াৰৰ হহগ কিমান আছে ইয়াতে 4 ইয়াতে লিখি লোৱা কাটা কাটি কৰা কিমান পালা চোৱা পালা 2 ঠিকে আছে তাৰমানে আমাৰ অংকটো শুদ্ধ ইয়াত আছে ধ্ৰুৱক মান যেহেতু আমাৰ ইয়াতে 3 নম্বৰ মানটো নাই গতিকে আমাৰ ধ্ৰুৱক মানটো নিশ্চয় 0 ওলাব তাৰমানে ইয়াতো আমাৰ অংকটো শুদ্ধ আৰু x স্কয়াৰৰ হহগৰ ঠাইত কিমান আছে আমাৰ 4 আছে গতিকে 4 ৰে 0 হৰণ কৰিলে তো 0 হ'ব গতিকে x স্কয়াৰৰ হহগ আমাৰ ওলাই গ'ল ইয়াতে এইবাৰ আমি লম 5 নম্বৰ অংকটো t স্কয়াৰ মাইনাস আছে 15 এটা যেহেতু ইয়াত আমাৰ দুটা সংখ্যা আছে আগৰ 4 নম্বৰ অংকটোত আছিল 4u স্কয়াৰ 8u ইয়াতে 4 আৰু 8ৰ আমি 4 টো কমন লৈছিল গতিকে ইয়াত কমন লোৱা নিয়মটো হৈছিল কিন্তু এইবাৰ ইয়াতে আছে t স্কয়াৰ মাইনাস 15 ইয়াত কোনো কমন ল'ব পৰা আখৰ নাই গতিকে যেহেতু কমন ল'ব নোৱাৰি মাইনাস আছে তেতিয়া হলে ইয়াক আমি কৰিব লাগিব a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰ গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰ বনাব লাগিলে আমি ইয়াৰ 15ৰ ওপৰত এটা ৰুট চিন দিব লাগিব কাৰণ ৰুট 15 স্কয়াৰ মানে 15 হয় আৰু ৰুটৰ ওপৰত স্কয়াৰ দিলে ৰুট আৰু স্কয়াৰটো উঠি যায় 15 to 15 এ থাকে গতিকে ই সূত্ৰ হৈ গ'ল a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াত হ'ল a স্কয়াৰ মাইনাস b স্কয়াৰ মানে কিমান হ'ব a প্লাস b a মাইনাস b ইয়াত ৰুট দিলো কিন্তু এই গণিতটোৱে যদি তোমাৰ এনেকৈ থাকিল হয় যে t স্কয়াৰ মাইনাস 36 তেতিয়া আমি লিখিলো হয় t স্কয়াৰ মাইনাস 6 স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ যদি ইয়াতে লিখিল হয় যে t স্কয়াৰ মাইনাস 81 তেতিয়া লিখিলো হয় t স্কয়াৰ মাইনাস 9 স্কয়াৰ আৰু 9 9 গুণ 81 6 6 গুণ 37 যদি আমাৰ বৰ্গ সংখ্যা থাকে তেতিয়া হলে 6 স্কয়াৰ নাইবা হ'ব 5 স্কয়াৰ নহলে 4 স্কয়াৰ এনেকুৱা হ'ব কিন্তু যদি বৰ্গ সংখ্যা নাথাকে এতিয়া আমাৰ 15 টো কোনো বৰ্গ সংখ্যা নহয় এই কাৰণে ইয়াত আমি ৰুট চিন দিহে স্কয়াৰ দিব লাগে তেতিয়া হলে স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰ বাকিখিনি সহজ এটা হোল বনাই লো a প্লাস b আৰু ইয়াতে হ'ব a মাইনাস b এটা লিখিম আমি t স্কয়াৰ মাইনাস 15ৰ মান 0 হ'ব যেতিয়া t plus 15 equal 0 t minus 15 equal 0 t equal ইয়াতে আছে to plus হৈ ইফালে গলে হ'ব minus ইয়াতে ই আছে minus ইফালে গলে হ'ব plus 0 দুটা হোল plus 15 আৰু minus 15 বা minus 50 plus 50 নে কৈ দিলো এটো হল এটা শূন্য বোৰৰ সমষ্টি এই দুটা আমি ইয়াতে কি কৰিম প্লাস কৰিম -15 plus 15 ইকুৱেল কিমান হ'ব 0 তলৰ এটা 1 আমি লিখি দিম কাৰণ প্লাস 15 আছে -15 গতিকে 0 হ'ল ইয়াতে লিখিম -xৰ হহগ আৰু তলত লিখিম x স্কয়াৰৰ হহগ হল এটা লিখিম শূন্য বোৰৰ গুণফল গতিকে -15 into plus √50 গতিকে প্লাসে মাইনাসে মাইনাস হ'ব আৰু √15 আৰু √15 পূৰণ কৰিলে অকল 15 হৈ যায় যেহেতু √15 স্কয়াৰ দিলে অকল 15 হৈ যায় ৰুটডাল উঠি যায় ইয়াত আমাৰ ৰুট উঠি যাব তলত লিখা কিমান গতিকে ইয়াত লিখিম আমি ধ্ৰুৱক পদ লিখিব পাৰি পদ আৰু x স্কয়াৰৰ হহগ
ধ্ৰুৱক পদ আৰু x স্কোৱাৰৰ সহগ এতিয়া আমাৰ অংকটো হৈছেনে আমি এটা প্ৰমাণ কৰি চাম ইয়াতে আছে -xৰ সহগ ইয়াতেতো আমাৰ মাইনাছ নাই ইয়াতে আমাৰ যদি থাকিল হয় যে ইয়াতে আছে t স্কোৱাৰ - 2t -15 তেতিয়া এইটো হ'ল হয় আমাৰ -xৰ সহগ কিন্তু আজি আমাৰ অংকটোত -xৰ সহগ নাই সেইকাৰণে কি ওলাইছে 0 আৰু ধ্ৰুৱক পদৰ ঠাইত কি ওলাইছে আমাৰ -15 আৰু x স্কোৱাৰৰ সহগৰ ঠাইত কি ওলাল 1 গতিকে -15/1 হ'ল গতিকে অংকটো ভালদৰে মনত ৰাখিবা যে ইয়াত আমি 15ৰ ঠাইত স্কোৱাৰ দিব লাগে